সৰু পিঁয়াজৰ এই তৰকাৰীখনৰ আগত মাছ মাংস ডিম সকলোৱে ফেল। খাবলৈ অতি সোৱাদ আৰু বনাবলৈ সহজ। 7-8 ফুটা নহৰু ল'লোঁ, 8-10টামান সৰু পিঁয়াজ, এটা জলকীয়া, এফুটা তেতেলী পানীত তিয়াই থ'লোঁ। পিঁয়াজখিনি চাফা কৰি বাকলি গুচাই ল'লোঁ আৰু তাত মাজতে পিঁয়াজটোৰ 2টা আগ মাৰি ল'লোঁ। গোটেইখিনি পিঁয়াজ একেদৰে চাফা কৰি আঁকিয়াই ল'লোঁ। নহৰু কেইফুটাৰো বাকলি গুচাই ল'লোঁ আৰু থেতালি ল'লোঁ। জলকীয়াটো মিহিকৈ কাটি পেলালোঁ। কাটি থোৱা পিঁয়াজখিনিত হালধি গুড়ি, জলকীয়া গুড়ি আৰু নিমখ মিহলাই সানি পেলালোঁ। এটা বিলাহীও মিহি মিহিকৈ কাটি ল'লোঁ। এটা পাত্ৰত এচামুচ হালধি, জোখ অনুসৰি জলকীয়া গুড়ি, এচামুচ জিৰা গুড়ি, 2 চামুচ ধনিয়া গুড়ি পানী দি ভালদৰে মিহলাই ল'লোঁ। এইফালে এখন কেৰাহী গেছত গৰম কৰি তাত অলপ তেল লৈ ল'লোঁ। পিঁয়াজখিনি ভাজি ল'ম এতিয়া। দুইফালে পিঁয়াজখিনি 2-3 মিনিট সময় কমৰ পৰা মধ্যমীয়া জুইত ভাজি থাকিব। পিঁয়াজখিনি ভালকৈ ভাজ খাই গ'ল। এতিয়া তেলৰ পৰা তুলি থ'লোঁ। সেই একেখিনি তেলতে এচামুচ জিৰা ফুটাই ল'লোঁ। নহৰু আৰু জলকীয়াও দি দিলোঁ তাতে। 1 মিনিটমান সময় ভাজি কাটি থোৱা বিলাহীটো দি দিলোঁ। বিলাহীটোত নিমখো দি দিলোঁ জোখ অনুসৰি যাতে সোনকালে গলি যায়। বিলাহীখিনি গলি গ'ল। 3-4 মিনিটৰ পাছত বা 5 মিনিটমান সময় লাগিব আৰু। তাতে এতিয়া মছলাৰ পেষ্টখিনি দি দিলোঁ, পানীত তিয়াই থোৱা। অকণমান 2-3 মিনিট সময় সেইখিনিও ভাজিলোঁ। ভাজি গ্ৰেভিৰ বাবে অলপ পানী দি দিলোঁ। নিজৰ জোখ অনুসৰি দিব পানীখিনি। পানীখিনিত উতল অহাত এতিয়া ভাজি থোৱা পিঁয়াজখিনি ঢালি ঢাকোন মাৰি 5 মিনিটমান সময় মধ্যমীয়া জুইত উতলাই থাকিলোঁ। তাতে এতিয়া 3 চামুচ তেতেলী পানী দি দিলোঁ। এচামুচ কচুৰি মেথি অকণমান টাৱাত ৰ'ষ্ট কৰি হাতেৰে মোহাৰি দি দিলোঁ আৰু অকণমান উতল অহাৰ পিছত গেছ বন্ধ কৰি ঢাকোন মাৰি থৈ দিলোঁ। 10 মিনিটমান ৰেষ্ট দিলোঁ। এইফালে কেৰাহীত তেল গৰম কৰি ফুলা ফুলা লুচি বনাই ল'লোঁ আৰু পিঁয়াজৰ তৰকাৰীখিনি লুচিৰ লগত পৰিৱেশন কৰিলোঁ। খাবলৈ খুবেই লোভনীয় হৈছিল। পেট ভৰিল কিন্তু মন নভৰিল, আৰু যেন খাম তেনেকুৱা লাগি থাকিল। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ। আকৌ আন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।